হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেকৰ ৰেচিপি আৰু কেনেধৰণেৰে সোনকালে সহজতে খুব কম সামগ্ৰীৰে ঘৰতে কেনেকৈ সহজতে কেকটো বনাই ল'ব পাৰোঁ আমি, সেয়াই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ খুব চিম্পলভাৱে। আৰু গতিকে বলক কেকৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। আৰু তাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই অল কৰি দিব। কেক বনাবলৈ প্ৰথমতে মই এটা কেক টিন ব্যৱহাৰ কৰিছোঁ। মই স্কুৱেৰ চাইজৰ কেক টিন এটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰাউণ্ড নাইবা যিকোনো শ্বেপৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া কেক টিনটোত মই প্ৰথমতে এচামুচ ৰিফাইন দি লৈছোঁ। ৰিফাইন অইল দি মই ভালদৰে চাৰিওফালে ব্ৰাছ কৰি দিম। ৰিফাইন অইলখিনি লগাই ল'ম কেক টিনটোৰ চাৰিওফালে। আৰু এইটো ষ্টেপ একদম স্কিপ নকৰিব, নহ'লে কেকত বেটাৰটো আমাৰ কেক টিনটোত লাগি যোৱাৰ চান্স থাকে। আৰু এতিয়া মই কাগজ এখন লৈছোঁ, কাগজখন এনেধৰণেৰে দি লৈছোঁ আৰু ইয়াতে মই ৰিফাইণ্ড অইল চাৰিওফালে মোহাৰি লৈছোঁ। আৰু কেক টিন ৰেডি হৈ গ'ল। আৰু আনফালে মই লৈছোঁ এটা বাউল আৰু লগতে মই 1.5 কাপ ময়দা লৈছোঁ, চেনি লৈছোঁ মই 1 কাপ, আৰু ইয়াৰ লগতে লৈছোঁ ৰিফাইণ্ড আধা কাপ। চেনিখিনি মই গুড়ি কৰি ল'ম মিক্সিত। আৰু কণী লৈছোঁ মই 3টা। এতিয়া মই কণীকেইটা বাউলটোত ভাঙি লৈছোঁ। আপোনালোকে এইটো মন দিব, কণীকেইটা যাতে আপোনালোকে ফ্ৰিজৰ পৰা ডাইৰেক্ট উলিয়াই ব্যৱহাৰ নকৰে। কণীকেইটা আপোনালোকে কেকৰ বেটাৰটো বনোৱাৰ 1.5 ঘণ্টামান আগতে ফ্ৰিজৰ পৰা উলিয়াই থ'ব। আৰু এয়া মই কণীকেইটা ভাঙি লৈছোঁ আৰু মই খুব ভালদৰে এতিয়া কণীকেইটা ফেটি ল'ম। আপোনালোকৰ ওচৰত যিকোনো চামুচ থাকিলেও চামুচেৰে ফেটি ল'ব পাৰে। এতিয়া মই এনেধৰণেৰে বেটাৰটো বনাবৰ কাৰণে কণীকেইটা প্ৰথমতে ভালদৰে ফেটি ল'ম। এয়া দেখিছেনে, কণীকেইটাৰ কালাৰটো অকণমান পাতল হৈ আহিছে। এনেধৰণেৰে ফেটোতে যেতিয়া এটা পাতল হালধীয়া কালাৰ আহি যায় তেতিয়ালৈকে ফেটিব লাগে কণীখিনি। এয়া দেখিছেনে, কালাৰটো এটা পাতল হালধীয়া কালাৰ আহিছে। কণীখিনি যিমান ভালদৰে ফেটে কেকটো সিমানে ভাল হয় খাবলৈ। আৰু এতিয়া মই ইয়াতে যোগ কৰিম চেনিখিনি মই প্ৰথমতে মিক্সিত 1 কাপ চেনি পাউডাৰ কৰি লৈছোঁ। আৰু এতিয়া পাউডাৰ চুগাৰখিনি মই ব্যৱহাৰ কৰি দিছোঁ। ইয়াতে দি দিছোঁ পাউডাৰ চুগাৰখিনি। আৰু এতিয়া চেনিখিনিও খুব ভালদৰে কণীৰ বেটাৰটোৰ লগত মিহলি হৈ যোৱালৈকে আমি এইখিনি ফেটি ল'ম। আৰু মই এতিয়া সেই আধা কাপ ৰিফাইণ্ড অইল মই ইয়াতে দি দিছোঁ। আৰু এই তিনিওটা সামগ্ৰী খুব ভালদৰে মিহলি হোৱালৈকে মই ফেটি ল'ম। আৰু এনেধৰণেৰে ফেটোতে দেখিছেনে কেনেকুৱা এটা কালাৰ আহিছে, পাতল হালধীয়া কালাৰ। আৰু এইখিনিতে আমি ময়দা 1.5 কাপ মই দি দিম। আৰু ময়দাখিনি মই ডাইৰেক্ট দিয়া নাই, চালনী এখনেৰে এনেদৰে চালি দিছোঁ। ডাইৰেক্ট আপোনালোকে দি নিদিব, কাৰণ তেতিয়া লাম্পছ ৰৈ যোৱাৰ ভয় থাকে। আৰু এনেধৰণেৰে চালি দিলে কেকটো খাবলৈ খুব সোৱাদ লগা হয়। আৰু গোটেইখিনি মই ভালদৰে চালি লৈছোঁ। এতিয়া মই এচামুচ এয়া বেকিং পাউডাৰ দিছোঁ আৰু লগতে 1/4 মই বেকিং চ'ডা দিছোঁ। আৰু এইখিনিও ময়দাখিনিৰ লগত একেলগে খুব ভালদৰে মিহলি কৰি দিম। এনেধৰণে চালি ল'লে কোনো ধৰণৰ ধৰক লাম্পছবিলাক ৰোৱাৰ ভয় নাথাকে। আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে এটা কথা মনত ৰাখিব, যদি কেকৰ বেটাৰটো আপোনালোকৰ অকণমান ডাঠ হয় তেতিয়াহ'লে আপোনালোকে অকণমান গাখীৰ যোগ কৰিব পাৰে। আৰু কেকৰ বেটাৰটো এনেধৰণেৰে প্ৰথমতে ভালদৰে ফেটি ল'ব আৰু শেষত যেতিয়া ময়দা দিব, ময়দাখিনি দিয়াৰ পিছত নাইবা আপোনালোকে শুকান সামগ্ৰীখিনি বুলিও ক'ব পাৰে, শুকান সামগ্ৰীখিনি দিয়াৰ পিছত আপোনালোকে বেছি টাইম নেফেটিব, কাৰণ তাৰপিছত বেকিং পাউডাৰ বেকিং চ'ডা দিয়াৰ পিছত আপোনালোকে বেছি ফেটিলে কেকটো ভালদৰে নুফুলে। খুব লাহে লাহে ফেটিব তাৰপিছত শুকান সামগ্ৰীখিনি যোগ কৰাৰ পিছত।
এনেধৰণৰে যেতিয়ালৈকে কেকৰ বেটাৰটো মিশ্ৰণটো সমান হৈ মিলি নাযায় তেতিয়ালৈকে ফেটিলেই হৈ যাব। এয়া দেখিছেনে মোৰ গোটেইখিনি খুব ভালদৰে মিলি গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম ভেনিলা এছেঞ্চ। মই 2 টোপাল ভেনিলা এছেঞ্চ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইলাইচি 2টা খুন্দি গুড়ি কৰিও ইলাইচি পাউডাৰ দিব পাৰে। কণীৰ গোন্ধটো নোহোৱা হ'বৰ কাৰণে এইখিনি দিয়া হয়। আৰু এয়া দেখিছেনে এনেধৰণে ৰিবনডালৰ নিচিনা পৰা হ'ব লাগে। আৰু তেতিয়ালৈকে এয়া চাওক, তেতিয়ালৈকে ফেটি ল'লেই হৈ যাব। আৰু মোৰ কেকৰ বেটাৰটো ৰেডিয়ে হৈ গ'ল প্ৰায়। আৰু এতিয়া মই কেক টিনটো লৈ ল'ম আৰু কেক টিনটোত এইখিনি বাকি দিম। কেক টিনটোত বাকোতে আপোনালোকে চাৰিওফালৰ পৰা বাকি নিদিব। এটা পইণ্টতে আপোনালোকে গোটেইখিনি বেটাৰ ঢালিব। আৰু মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ হৈছে এনেধৰণৰে কেকটো বেটাৰখিনি দিয়াৰ পিছত কেক টিনটোত এনেধৰণে টেপ টেপ কৰি দিব 3-4 বাৰ। তেতিয়া এয়াৰ বাবলছবিলাক ওলাই আহিব ওপৰলৈ। যদি এইটো স্কিপ কৰে তেতিয়াহ'লে আপোনালোকৰ ভিতৰৰ ফালে বায়ু সোমাই থাকিব পাৰে। আৰু ওপৰত মই এনেধৰণৰে চকো চিপছ দি দিছোঁ। এইটো একদম অপশ্যনেল হয়, আপোনালোকৰ ওচৰত থাকিলেই দিব, নাথাকিলে নিদিলেও হ'ব। আপোনালোকে ড্ৰাই ফ্ৰুইটছো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই এটা কুকাৰ লৈছোঁ আৰু কুকাৰটো 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিছিলোঁ। তলত মই নিমখ দি দিছোঁ এনেধৰণৰে আৰু এডাল ষ্টেণ্ড পাৰি দি দিছোঁ। আৰু এতিয়া মই কেকৰ বাতিটো ইয়াতে দি দিছোঁ, কেকৰ টিফিনটো। আৰু এইটো 45 মিনিটছৰ কাৰণে মই বেক হ'বলৈ ৰাখি দিম। মই মাজত খুলি নাচাওঁ আৰু কুকাৰৰ হুইচেল আৰু ৰাবাৰ মই দিয়া নাই। আফটাৰ 45 মিনিটছ এয়া চাওক, আমি কেকটো চাওঁ বলক। এয়া ঢাকোন খুলি চাইছোঁ। এয়া দেখিছেনে মই চুৰি এখন সোমাই দিছোঁ, কেকৰ লাগি অহা নাই বেটাৰ। গতিকে আমাৰ কেকটো সম্পূৰ্ণৰূপে সিজিছে, কুক হৈছে। গতিকে এতিয়া কেকৰ টিনটো ইয়াৰ পৰা উলিয়াই ৰাখিছোঁ আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। 15-20 মিনিটমান পিছত মই চুৰি এখনেৰে ছাইডটো এনেধৰণৰে কাটি কাটি উলিয়াই ল'ম কেকটো। এয়া চাওক কিমান ধুনীয়া হৈছে, ইমান ফুলিছে দেখিছেনে। কেকৰ বেটাৰটোতো বেছি নাছিলে কিন্তু কিমান ওখ হৈ ফুলিছে চাওক। আৰু ওপৰত কেইটামান চকো চিপছ দি দিছোঁ। আৰু আপোনালোকক এপিচ মই কাটি দেখাই আছোঁ। টেক্সচাৰটো চাওক কিমান স্পঞ্জি হৈছে ভিতৰৰ ফালৰ পৰা। এয়া চাওক আৰু খাবলৈও বহুত সোৱাদ লগা হৈছিলে। গতিকে কেকৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু কেক কেইপিচ মই এনেধৰণৰে পিচ পিচকৈ কাটি লৈছোঁ কেকটো। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে কেকৰ টেক্সচাৰটো। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব ভিডিঅ'টো। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকৰ ওচৰলৈ যাব। আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ একদম নাপাহৰিব ভিডিঅ'টো। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।